নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অৰুপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আৰু এই গুৰুত্বপূৰ্ণ খবৰটি হৈছে গুণোৎসৱ 2023ৰ দিন ঘোষণা কৰা হৈছে। আপোনালোকক পুনৰবাৰ জনাইছোঁ, গুণোৎসৱ 2023ৰ দিন ঘোষণা কৰা হৈছে। 2023 চনত অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱৰ দিন ঘোষণা কৰা হৈছে আৰু এই সম্বন্ধে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা প্ৰতিখন জিলাৰ জিলা উপায়ুক্ত আৰু লগতে BTR, নৰ্থ কাছাৰ হিলছ আৰু কাৰ্বি আংলঙৰ প্ৰিন্সিপাল ছেক্ৰেটেৰীলৈকে এখন বিশেষ চিঠি পঠোৱা হৈছে। ইয়াতে স্ক্ৰীণত মই আপোনালোকক দেখুৱাই দিছোঁ। এইখন হৈছে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা অহা সেইখন বিশেষ চিঠি। আৰু এই চিঠিখনৰ ছাবজেক্টটো হৈছে গুণোৎসৱ 2023। আৰু ইয়াতে কোৱা হৈছে, ছাৰ অৰ মেডাম, with reference to the cited subject and e-file under reference, I would like to inform you that the government of Assam has planned to implement Gunotsav 2023 fourth round, a program for bringing about quality improvement in elementary and secondary education in the month of January and February 2023. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে অসম চৰকাৰে গুণোৎসৱৰ চতুৰ্থ পৰ্যায় অৰ্থাৎ গুণোৎসৱ 2023 অহা বছৰৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অসমৰ প্ৰতিখন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ গৈ আছে। আৰু সেই অনুসৰি এইবাৰৰ গুণোৎসৱ অৰ্থাৎ গুণোৎসৱ 2023 তিনিটা ফেজত অনুষ্ঠিত হ'ব, অৰ্থাৎ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। আৰু প্ৰথম পৰ্যায়ত 13খন ডিষ্ট্ৰিক্ট সামৰি লোৱা হ'ব। আৰু এই প্ৰথম পৰ্যায়ৰ ডেট অফ ছেল্ফ ইভেলুৱেশ্যন অৰ্থাৎ ছেল্ফ ইভেলুৱেশ্যনৰ দিনটো হৈছে 18 জানুৱাৰী 2023 তাৰিখ। আৰু ডেট অফ এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ দিন হ'ব 19 জানুৱাৰী, 20 জানুৱাৰী আৰু 21 জানুৱাৰী। আৰু প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া অৰ্থাৎ যিবোৰ জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত, সেই জিলাসমূহ হৈছে বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, চাউথ চালমাৰা মানকাছাৰ, তিনিচুকীয়া আৰু ওদালগুৰি। তাৰপিছত দ্বিতীয় পৰ্যায়ত 10খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু ইয়াৰে ছেল্ফ ইভেলুৱেশ্যনৰ তাৰিখটো হৈছে 1 ফেব্ৰুৱাৰী 2023। আৰু এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ দিন হ'ব 2nd, 3rd, 4th ফেব্ৰুৱাৰী 2023। আৰু দ্বিতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'বলগীয়া জিলাসমূহ হৈছে বাক্সা, চিৰাং, চৰাইদেউ, ধুবুৰী, ডিমা হাছাও, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ', শোণিতপুৰ, ৱেষ্ট কাৰ্বি আংলং। আৰু একেবাৰে শেষৰ পৰ্যায়ত অৰ্থাৎ তৃতীয় পৰ্যায়ত গুণোৎসৱ 10খন জিলাত অনুষ্ঠিত হ'ব আৰু তাৰে ছেল্ফ ইভেলুৱেশ্যনৰ দিন হৈছে 15 ফেব্ৰুৱাৰী 2023 চন। আৰু ইয়াৰে এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ দিন হৈছে 16, 17 আৰু 18 ফেব্ৰুৱাৰী। আৰু এই দিনকেইটাত গুণোৎসৱ অনুষ্ঠিত হ'বলগীয়া জিলাসমূহ হৈছে বিশ্বনাথ, বঙাইগাঁও, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আংলং, কাছাৰ, নগাঁও আৰু নলবাৰী। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এইটো আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, যিহেতু গুণোৎসৱ 2023 সমাগত অতি সোনকালে আমাৰ মাজলৈ আহি আছে গুণোৎসৱ 2023। আৰু তাৰ কাৰণে আমি সাজু খবৰ হ'ল। আৰু লগতে এই ভিডিঅ'টি চোৱাৰ পিছত মই আশা কৰিছোঁ আপোনালোকৰ জিলাসমূহত কোন কোন তাৰিখে গুণোৎসৱ অনুষ্ঠিত হ'ব বা কোনটো পৰ্যায়ত আপোনালোকৰ জিলাসমূহত গুণোৎসৱ অনুষ্ঠিত হ'ব সেই সম্পৰ্কে সম্পূৰ্ণ ধাৰণা লাভ কৰিছে। আৰু লগতে যিহেতু গুণোৎসৱ 2023 অতি সোনকালে অনুষ্ঠিত হ'বলৈ গৈ আছে, তো তাৰ কাৰণে আমি আশা কৰিছোঁ আমি এতিয়াৰে পৰা গুণোৎসৱৰ কাৰণে নিজৰ নিজৰ বিদ্যালয়সমূহত ভালদৰে প্ৰস্তুতি চলাব লাগিব। আৰু তাৰপিছত আমি যাতে আমাৰ নিজৰ নিজৰ বিদ্যালয়সমূহক এখন জাকত জিলিকা বিদ্যালয় হিচাপে দাঙি ধৰি গুণোৎসৱ 2023ত এটা ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰোঁ। তো তাৰেই কামনাৰে আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ। তো যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু প্ৰতিজন শিক্ষাগুৰুৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।